ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কিছু চেঞ্জেছ হৈছে, সেইখিনি ৰাইজক জনাবলৈ আপোনালোক আটাইলৈ অনুৰোধ জনোৱা হ'ল। আগতে আমাৰ ইউৰ ৰিভিজনৰ এটা ডেট আছিল কোৱালিফাইং, আৰু এতিয়া 4টা কোৱালিফাইং ডেট হৈছে 1 জানুৱাৰী, 1 এপ্ৰিল, 1 জুলাই আৰু 1 অক্টোবৰত। কিন্তু ফাইনেল ইলেক্টৰেল ৰোলখন 1 জানুৱাৰীতে পাব্লিছ কৰা হ'ব। যিসকলৰ 18 বছৰ বয়স যিসকল নতুন ভোটাৰে প্ৰাপ্ত কৰিব, তেখেতসকলে বিভিন্ন অনলাইন প্লেটফৰ্ম, যেনে আপোনালোকে জানেই এইটো NVSP, ভোটাৰ হেল্পলাইন এপ, ভোটাৰ পৰ্টেল, এইসমূহ এপ দি বা এইসমূহ অনলাইন প্লেটফৰ্ম দি তেখেতসকলে এপ্লাই কৰিব পাৰিব। দ্বিতীয়তে আমি জনাবলৈ বিচাৰিছোঁ যে আমাৰ যিবোৰ ফৰ্মছ আছিলে ইলেকশ্যন ৰিলেটেড ফৰ্মছবিলাকৰ নামবোৰ আপোনালোকে জানে, ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8। এই ফৰ্মছবিলাকত কিছু মডিফিকেশ্যন কৰা হৈছে। তাৰে ভিতৰত ফৰ্ম 6A যিটো ইমিগ্ৰেণ্ট ভোটাৰ্ছ ৰেজিষ্ট্ৰেশ্যন, তাতে চেঞ্জ নাই, কিন্তু অন্য যিখিনি ফৰ্মছ আছে ফৰ্ম 6, 6B, 7 আৰু 8 ইয়াতে কিছু চেঞ্জেছ আছে, আৰু এইখিনিৰ কথা আমি ৰাইজক অৱগত কৰিবলৈ বিচাৰিছোঁ। ফৰ্ম 6ৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যন অফ নিউ ভোটাৰ্ছ, নিউ ইনক্লুজন, ইয়াৰে আগতে এই ফৰ্মখনত শ্বিফটিং ফ্ৰম ওৱান কনষ্টিটুৱেঞ্চি টু আনাডাৰ বুলি প্ৰভিজন আছিলে, কিন্তু এতিয়া নাই। লগতে আৰু এটা কথা জনাবলৈ বিচাৰিছোঁ যে ভলিউণ্টাৰী আধাৰ লিংকেজ, আগতে আধাৰৰ লগত লিংক নাছিলে, এতিয়া আমাৰ আধাৰ লিংকেজ কৰা হ'ব। তো যিখিনি নতুন ভোটাৰ, যিখিনিয়ে নতুনকৈ ইনক্লুজনৰ কাৰণে ফৰ্ম ভৰ্তি কৰিব, তেখেতসকলৰ কাৰণে তাতেই সেই ফৰ্মখনতে আধাৰ লিংকেজৰ কথা থাকিব। কিন্তু যিসকল আমাৰ ইতিমধ্যে ভোটাৰ হিচাপে আছে, যেনে আপোনালোক আটাই আমাৰ অলৰেডি ভোটাৰ্ছ হয়, তো যিসকল অলৰেডি ভোটাৰ্ছ হৈ আছে তেওঁলোকে আকৌ ফৰ্ম 6B ফিল আপ কৰিব লাগিব, ভলিউণ্টাৰীলি কৰিব পাৰে, আৰু এইটোৰ দ্বাৰা তেখেতসকলৰ আধাৰৰ লগত লিংক আপটো হৈ যাব। লগতে আমাৰ কিছু নতুন প্ৰি ৰিভিজন এক্টিভিটিজ আৰু ৰিভিজন এক্টিভিটিজৰ কাৰণে ডেট কিছু আছে, সেইটো মই চমুকৈ জনাই দিবলৈ বিচাৰিছোঁ যে 4 আগষ্টৰ পৰা 24 অক্টোবৰ 2022লৈকে আমাৰ কেতবোৰ এক্টিভিটিজ কৰা যাব, যেনে ৰেচনেলাইজেশ্যন আৰু ৰিএৰেঞ্জমেণ্ট অফ পলিং ষ্টেচন, যিবোৰ DSCs, PSCs আৰু এপিকত ডিছক্ৰিপেঞ্চিজ আছে সেইখিনি আঁতৰোৱাৰ কাৰণে এক্টিভিটি লোৱা যাব। লগতে যিবোৰ ইমেজ কোৱালিটি আছে, কেতিয়াবা কোৱালিটি যিটো কাৰ্ডত আছে সেইটো কোৱালিটিটো ভাল নহয়, কোৱালিটিৰ বেটাৰ কোৱালিটিৰ ফটোগ্ৰাফ, সেইটোৰ কাৰণে ইম্প্ৰুভমেণ্ট কৰাৰ কাৰণে প্ৰচেষ্টা চলোৱা যাব। ৰিকাষ্টিং অফ ছেকশ্যন প্লেনছ এণ্ড ফাইনেলাইজেশ্যন অফ প্ৰপ'জ ৰিষ্ট্ৰাকচাৰিং অফ ছেকশ্যন পাৰ্ট বাউণ্ডাৰীজ, লোকেশ্যন অফ পলিং ষ্টেচনছ এণ্ড গেটিং এপ্ৰুভেল লিষ্ট অফ পলিং ষ্টেচন, আৰু লগতে যিখিনি গেপ আছে আৰু যিটো ফাইনেলাইজেশ্যনৰ ষ্ট্ৰেটেজি, এইখিনিও আমি এই সময়ছোৱাত আমি কৰিম। তাৰ পিছত 25 অক্টোবৰৰ পৰা আমাৰ 7 নৱেম্বৰ তাৰিখলৈকে ফৰ্মেট 1ৰ পৰা 8লৈ প্ৰিপেৰেশ্যন কৰা হ'ব, আৰু ছাপ্লিমেণ্ট ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ৰোল 1 অক্টোবৰ 22 কোৱালিফাইং ডেট হিচাপে লৈ এই আটাইখিনি এক্টিভিটিজ আমি কৰিম। ইয়াৰ পিছত আহিলে আমাৰ ৰিভিজন এক্টিভিটিজখিনি। ৰিভিজন এক্টিভিটিজ 9 নৱেম্বৰৰ পৰা আমাৰ আৰম্ভ হ'ব, আৰু ইয়াতে আমাৰ থাকিব যে 9 নৱেম্বৰ তাৰিখেই ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্টৰেল ৰোলখন পাব্লিছ কৰা হ'ব। তাৰপিছত আপোনালোকে জানে যে পাব্লিকেশ্যনৰ পিছত এটা পিৰিয়ড দিয়া যায়, যিটো ক্লেইমছ এণ্ড অবজেকশ্যন ফাইলিঙৰ কাৰণে থাকে, আৰু সেই সময়ছোৱা হৈছে 9 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈকে। আৰু ইয়াৰ পিছত স্পেচিয়েল কেম্পেইন কৰা যাব, যাৰ পিছত আমাৰ ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ 26 ডিচেম্বৰ তাৰিখলৈকে কৰা যাব। তাৰ পিছতে হেল্থ পেৰামিটাৰ চেকিং আৰু আমাৰ ইলেকশ্যন কমিশ্যনৰ পাৰ্মিশ্যন লোৱা যাব ফাইনেল পাব্লিকেশ্যনৰ কাৰণে, আৰু শেষত গৈ 1 জানুৱাৰী মাহৰ 5 তাৰিখে আমাৰ ফাইনেল পাব্লিকেশ্যনটো হ'ব। তো এইখিনি কথা বহুকেইটা কথা আজি আমি জনাবলৈ বিচাৰিছিলোঁ। যিসকল থাকিব তেওঁলোকে দিব পাৰিব, আৰু বাকীখিনিয়ে ফৰ্ম 6Bৰ দ্বাৰা অল এক্সিষ্টিং ভোটাৰ্ছ ইলেক্টৰ্ছ আধাৰ নাম্বাৰ্ছ উইল বি লিংক উইথ এপিক ইউজিং ফৰ্ম 6B। আৰু যিসকল নতুন ভোটাৰ্ছ ইলেক্টৰ্ছ আছে, দে উইল লিংক দেয়াৰ আধাৰ এট দ্য টাইম অফ এপ্লাইং ফৰ এনৰোলমেণ্ট থ্ৰু ফৰ্ম 6। দেৰ ইজ প্ৰভিজন ফৰ লিংকিং আধাৰ ইন ফৰ্ম 6, চিৰিয়েল নম্বৰ 5ৰ আণ্ডাৰত প্ৰভিজনটো দিয়া হৈছে। কিন্তু এটা কথা আৰু জনাবলৈ বিচাৰিছোঁ যে এটা মানুহৰ মাজত শংকা মাজে মাজে দেখা যায় যে আধাৰ ইনফৰমেশ্যনখিনি লিক হ'ব বা মিছইউজ হ'ব, সেই বস্তুটো নহয়, কমপ্লিট চিক্ৰেচি এই গোটেই প্ৰক্ৰিয়াটো